নমস্কাৰ অসম সাধাৰণ জ্ঞান চেনেললৈ আপোনালোকক স্বাগতম। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। সোণৰ খাৰু নালাগে মোক উপন্যাসখনৰ লেখক কোন? ডক্টৰ মামণি ৰয়ছম গোস্বামী, নৱকান্ত বৰুৱা, ধীৰেন বৰুৱা আৰু বিৰিঞ্চি কুমাৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে গ ধীৰেন বৰুৱা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰা পুথিখনৰ নাম কি? মিনতী অঘৰী ৰতনী ঋতুৰ আগমনৰ শৃংখল। শুদ্ধ উত্তৰ হৈছে ঘ শৃংখল। চিৰচেনেহী মোৰ ভাষা জননী গীতটো কোনে ৰচনা কৰিছিল? খগেন মহন্ত, মিত্ৰদেৱ মহন্ত, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা। শুদ্ধ উত্তৰ হৈছে খ মিত্ৰদেৱ মহন্তই। ডক্টৰ মামণি ৰয়ছম গোস্বামী সাহিত্য একাডেমী বঁটা লাভ কৰা কিতাপখনৰ নাম কি? মানুহ হিচাপে ব্যৱহাৰ, ইতিহাসৰ পৰিচয়, মামৰে ধৰা তৰোৱাল আৰু ইয়াৰুঙ্গম। শুদ্ধ উত্তৰ হৈছে গ মামৰে ধৰা তৰোৱাল। প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কি? কদমকলি, দাপোন, কথাছবি, প্ৰহ্লাদ চৰিত। শুদ্ধ উত্তৰ হৈছে ঘ প্ৰহ্লাদ চৰিত। প্ৰথম অসমীয়া চনেট কবি জনৰ নাম কি? ৰঘুনাথ চৌধুৰী, হেম বৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু নৱকান্ত বৰুৱা। শুদ্ধ উত্তৰ হৈছে গ হেমচন্দ্ৰ বৰুৱা। অসমীয়া প্ৰথম চুটিগল্পটোৰ নাম কি? অকণৰ ছবি, মহেন্দ্ৰৰ হাঁহি, কন্যা, মোৰ নাম জেউতী। শুদ্ধ উত্তৰ হৈছে ঘ মোৰ নাম জেউতী। অসমীয়া ভাষা সাহিত্যৰ জনক বুলি কাক জনা যায়? ছৈয়দ আব্দুল মালিক, ৰাম সৰস্বতী, শ্ৰীমন্ত মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ। শুদ্ধ উত্তৰ ঘ শ্ৰীমন্ত শংকৰদেৱ। প্ৰথম অসমীয়া সাপ্তাহিক আলোচনী খনৰ নাম কি? তিৰবিৰাই থকা জোন, সুনিশ্চল বৰাহী, নৱযুগ আৰু ফলিৰ শৰৎ। শুদ্ধ উত্তৰ হৈছে নৱযুগ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য আৰু ৰংবং তেৰাং। শুদ্ধ উত্তৰ হৈছে পদ্মনাথ গোহাঞিবৰুৱা। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? মৌচাক, সঁফুৰা, ৰংমন আৰু ল'ৰা বন্ধু। শুদ্ধ উত্তৰ হৈছে ল'ৰা বন্ধু। শংকৰদেৱে ৰচনা কৰা প্ৰধান পুথিখনৰ নাম কি? নামঘোষা, হেমকোষ, কীৰ্তনঘোষা আৰু দেৱীলতা। শুদ্ধ উত্তৰ হৈছে কীৰ্তনঘোষা। বিহগী কবি বুলি কাক কোৱা হয়? ভৱেন্দ্ৰনাথ শইকীয়া, অম্বিকাগিৰি ৰায়চৌধুৰী, ৰঘুনাথ চৌধুৰী আৰু যতীন্দ্ৰনাথ দুৱৰা। শুদ্ধ উত্তৰ হৈছে ৰঘুনাথ চৌধুৰী। প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? মায়া, ঘৰ জেউতী, নন্দিনী আৰু জয়মতী আই। শুদ্ধ উত্তৰ হৈছে ঘৰ জেউতী। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? শকুন্তলা, বনফুল, ইয়াৰুঙ্গম আৰু হালধীয়া চৰাইয়ে বাওধান খায়। শুদ্ধ উত্তৰ হৈছে ইয়াৰুঙ্গম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।